Hello everyone. আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছে এটা নতুন ভিডিঅ'। চাই দিয়কচোন। Welcome back to our channel. Hi. আজি আমি ক'ত আহিছো? এয়া চাওক। মোৰ লগত বা আছে এয়া মই আছো মোক পাহৰি নাযাব আৰু এটা বেমাৰী আছে এই বেমাৰী আছে এইটো শুই আছে ব্লেংকেট চেংকেট লৈ পেলাই এই এইটো তাতে মুখখন দেখাই নাই এই দেখাই মুখ দেখাই মুখখন দেখাই দি আমি সুইগিত অৰ্ডাৰ কৰিছো খানা আহি পোৱা নাই ৰৈ আছো ভুকত একদম অৱস্থা বেয়া হৈ গৈছে আমাৰ কিমান টাটা আহিব এইটো এজনীয়া মাংস খকুৱা আৰু অলপ পানী লব কেৰাম খেলি আছে আজি একো স্পেচিয়েল নাই এনে আমি এনজয় কৰি আছো ইয়াতে কি কৰিছো আপোনালোক দেখাও সেইকাৰণে আৰু দুদিন হ'ল ভিডিঅ' দিয়া নাই চকলেট কি চকলেট নাজানো এইটো কি চকলেট এইটো পেন স্মিথ বুলি পেলাই এটা চকো ষ্ট'নছ হয় এইটো খাবলৈ বেয়া নহয় আপোনালোকে খাব পাৰে কেতিয়াবা এনেকুৱা হয় দেখিবলৈ ষ্ট'ন জাষ্ট লাইক ষ্ট'ন খাবলৈ চকলেটে আৰু ইমান একো স্পেচিয়েল টেষ্ট নাই বাট ভাল লাগে আৰু খাবলৈ মানে আমাৰ বহুত ভোক লাগিছে কি কৰোঁ এতিয়া আহি পোৱা নাই চকলেটকে খালোঁ আৰু চকলেটকেইটা শিলৰ দৰে ষ্ট'ন চকলেটে হয় কেৰাম চলি আছে ইয়াতে বেমাৰী চকলেট কেইটা গাজি আন হৈছি চকলেট কেইটা গাজি এনেকে বিলে আছে দেখোন তই গাজি বহুত উপায় নাই আলহী মই মাতা নাই নিজে আহিছে ঘৰৰ আলহী ঘৰৰ মানুহ আলহী নহয় চৰি আলহী বুলি ক'লে মোক মাৰিব তাই শেষ কৰি দিব ভোক লাগিছে এতিয়া আৰু আলমণ্ড খাম কি কৰোঁ ভোকত অৱস্থা নাই আমাৰ কাৰো খানা ৰখি আছো তেতিয়াৰ পৰা খাই নাই আলমণ্ডে খাইছো এইটো কেনেকৈ চাই আছে তাক দেনে কাৰণে পাতি পাতি ইমান দূৰক লাগি তই কেনে থাকিও মই চাওকচোন আমাৰ অৱস্থা ড্ৰাই ফ্ৰুটছ এনেও খাব লাগে ড্ৰাই ফ্ৰুট স্বাস্থ্যৰ কাৰণে ভাল আলমণ্ড আপোনালোকে যদি নাজানে মই কৈ দিওঁ আলমণ্ড ডেইলি 4টাকে খাব লাগে কি হয় ভাল স্বাস্থ্যৰ কাৰণে ভাল ব্ৰেইনৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে ভাল এই ড্ৰাই ফ্ৰুটছ খাবই লাগে আৰু এটা কথা ড্ৰাই ফ্ৰুটছটো এণ্টি এজিঙৰ কাম কৰে যিটো আমাৰ কাৰণে বেছি দৰকাৰী এইটো দেখাম আৰু মানে কেতিয়াবা দেখাম তাইৰ ঘৰটো বিৰাট ধুনীয়াকৈ সজায় তাইৰ ঘৰটো দেখালে কেতিয়াবা দেখাম আৰু ঘৰটো আজি নেদেখাওঁ বাৰু আজি কিবা বেলেগ দেখাম আৰু দেখাই আছোঁ চাওক এই আমার ভিডিও আমি এতিয়া খানা খাব ৰেডি ইয়াত ডাল ভাজি ভাত তাৰপাছত আমাৰ আহি আছে এইবিলাক এইবোৰ আমাৰ ঘৰৰ জলকীয়া এইবোৰ মোৰ শহুৰ দেউতাই কৰিছে বৰ ধুনীয়াকৈ কৰিছে তেখেতে বৰ খেতি কৰি ভাল পায় গাৰ্ডেনিং কৰি ভাল পায় আৰু বহুত আছিলে এতিয়া নাই পাৰা এইডাল থুজা
এডাল বহুত পুৰণি গছ এতিয়া গধূলি হৈছে আমি দুটাই মানে খোজকাঢ়ি আছোঁ ৱৰ্কআউট পুৰা গৰম একদম গৰম লাগিছে বহুত খোজকাঢ়িলোঁ খোজকাঢ়ি ৰখি একো দেখা চেখা নাপায় এন্ধাৰ চব চাই যে চাওক কেনেকুৱা ৰাস্তা আৰু গলি যাই আছোঁ আৰু এতিয়া ঘূৰি আজিৰ দিনটো মই এনেকৈ কটালোঁ মোৰ বাৰ ঘৰত মোৰ মৰমৰ বা তাই আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ